হয় মানে ৰুটি বা হওক বা ব্ৰেডে হওক বা বেলেগ বস্তুৱে হওক যদি চব্জি যদি নাথাকে আকৌ যদি মেয়নিজ থাকে মই পূৰা তেনেকৈ মোৰ কাম চলি যাব চ' এতিয়া আৰু বেছি কথা পাতি নাথাকোঁ জল্দি খাই লওঁ হে গাইজ পৰিজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া বাজিছে ৰাতিপুৱা 10টা মই ভাবিলোঁ ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ বুলি আৰু আজি বহুত বেছি বাহিৰত ৰ'দো দিছে গৰমো বহুত বেছি পৰিছে আৰু ঘৰত এটা বস্তু ফিটিং কৰিব লগা আছে আৰু বস্তুটো কি হয় আপোনালোকে গম পাব আৰু সেই বস্তুটো মোক দিয়া দিছিলে ঘৰৰ পৰা মা দেউতাহঁতে চ' আজি সেইটোকে ফিটিং কৰা হ'ব আৰু হাজবেণ্ড গৈছে বজাৰলৈ তেওঁ বজাৰত কিবা কিবি আনিব আৰু কি আনিব সেইবিলাক সকলোবিলাক আপোনালোকক দেখাম আৰু মই এতিয়া কিবা খাই লওঁ ভোকো লাগিছে চ' কিবা এটা বনাই লওঁ আৰু খোৱাৰ টাইমত আপোনালোকক লগ পাই আছোঁ চ' আপোনালোকে ভিডিঅ'টো চাই থাকক চ' মোৰ বস্তুবিলাক বনাই মেলি হৈ গ'ল আৰু মোৰ বহুত বেছি ভোক লাগিছে মানে জল্দি খাওঁ আৰু এনেকুৱা টাইপ হৈছে মানে ইমানে বেছি ভোক লাগিছে আৰু কি বনালোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব সেয়া বনালোঁ গাখীৰ চাহ ব্ৰেড আৰু আছে অমলেট আৰু এয়া হ'ল মেয়নিজ চ' মই এইখিনি জল্দি খাই লওঁ মানে বহুত বেছি ভোক লাগিছে আপোনালোকক কৈছোঁৱে আৰু এই যে মেয়নিজ যে দেখালোঁ মই মেয়নিজ খাই বহুত বেছি ভাল পাওঁ আৰু আপোনালোকে মোৰ নিচিনাকৈ কোনে মেয়নিজ খাই বহুত ভাল পায় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব মানে মেয়নিজটো এনেকুৱা হয় মানে ৰুটি বা হওক বা ব্ৰেডে হওক বা বেলেগ বস্তুৱে হওক যদি চব্জি যদি নাথাকে আকৌ যদি মেয়নিজ থাকে মই পূৰা তেনেকৈ মোৰ কাম চলি যাব চ' এতিয়া আৰু বেছি কথা পাতি নাথাকোঁ জল্দি খাই লওঁ খোৱাৰ পিছত আপোনালোকক আকৌ লগ পাই আছোঁ মিটো আহি পাই গ'ল বজাৰ কৰি আহি মেলি ঘৰ পাই গ'লহি তেওঁ আৰু তেওঁ আজি আনিছে গাহৰি মাংস শিঙি মাছ আৰু কিছুমান পাচলি আনিছে সেইবিলাক চব উলিয়াই মেলি ৰেডি চ' এতিয়া মানে সেইবিলাক হেৰি কৰিব লাগিব আৰু কোৱা শিঙি মাছটো বাচিব নালাগে হা মই বাচি দিম নহ'লে আকৌ বিন্ধা খালে অঁ তেওঁ যে ক'লে শিঙি মাছ বাচিব নালাগে তেওঁ বাচিব বুলি মানে মই এদিন সৰুতে শিঙি মাছ বাচিবলৈ ট্ৰাই কৰিছিলোঁ আৰু শিঙি মাছটোৱে মোক ফুটিলে মানে ইমানেই অৱস্থা বেয়া মানে মাই গড কি কওঁ পূৰা জ্বৰ উঠি গ'ল আৰু তেতিয়াৰ পৰা মই ভাবিছোঁ যে শিঙি মাছ নাবাচোঁ বুলি আৰু তেতিয়া যি ভয় সোমালে ন তেতিয়াৰ পৰা মই শিঙি মাছ বচাও নাই আৰু সেইকাৰণে আজিয়ে তেওঁ বাচিম বুলি কৈছে ঔটেঙা দি অ'কে ঠিক আছে তেওঁ কৈছে ঔটেঙা দি শিঙি মাছ বনাবলৈ কৈছে সেইটো বনাব লাগিব আৰু বাকী সেয়াই আৰু আপোনালোকক দেখাইছোঁ আৰু কি কৰি গৈ থাকোঁ চ' ফাইনেলি মিটুৱে বাচিলে শিঙি মাছ বহুত ধুনীয়াকৈ বাচিছে চাব পাৰে আপোনালোকে ভাল হৈছে বচাটো সঁচাকৈ আৰু এয়া দেখিছেনে একদম পূৰা গাত এনেকৈ কাটি দিছে তেতিয়া মাছটো ফ্ৰাই কৰিবলৈ ভাল হয় পূৰা তেল সোমাই যায় ভিতৰত এয়া আৰু মই এতিয়া এইফালে বাচিম এইখিনি মূলা শাক চ' এইবিলাক চব বাচি লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ দুপৰীয়া লাঞ্চৰ কাৰণে মোৰ বনাই মেলি ৰেডি আৰু আপোনালোকক যে কৈছিলোঁ বস্তু এটা ফিটিং কৰিব লাগে বুলি চ' বস্তুটো হৈছে এইটো ৱাশ্বিং মেচিন আৰু আজি এইটো মিষ্টাৰে ফিটিং কৰিম বুলি ক'লে তেওঁ ক'লে মানুহ নামাতো আৰু মই নিজে পাৰিম ফিটিং কৰিব চ' তেওঁ কেনেকৈ ফিটিং কৰে চাই থাকক আপোনালোকে লগতে মই চাই থাকোঁ বিকজ মই এইবিলাকৰ কথা একো নাজানো চ' চাই দিব ভিডিঅ'টো এইটো হেৰি হৈছে মানে কি আছে কি এইটো 16 এম্পিয়াৰ হ'ব লাগে এইখন বৰ্ডখন এইটো সৰু হৈছে চকেটটো এইটো ডাঙৰ হ'ব লাগিছিলে এইটো টপটো ডাঙৰ দেখিছেনে এইটো নাখায় ইয়াতে গতিকে আমি সেইটো বৰ্ডখন চেঞ্জ কৰিব লাগিব নাইবা ইয়াতে এটা এক্সটাৰ্নেল টপ মানে এইটো টপটো লগা সেইটো আনিব লাগিব চকেটটো এক্সটাৰ্নেল চকেট ডাঙৰ চকেট সেইটো লগা নহ'লে ইয়াত নাখাব গোটেইখিনি হৈয়ে গৈছিলে এতিয়া এইটো বন্ধ হৈ গ'ল বন্ধ হৈ গ'ল ন কালি মানে হৈ যাব চাগে মইতো চোৱাই নাছিলোঁ ন তেতিয়াৰ পৰা গোটেই কামখিনি কৰিলোঁ এতিয়া এইটো পাৱাৰটো দিবগৈহে গোটেইখিনি হৈয়ে গ'ল এইকেইটা চকেট আছিলে এইকেইটা চকেটো নাখায় কি সৰু চকেট প্ৰব্লেমেই হৈ গ'ল কালিহে হ'ব আৰু তেতিয়াহ'লে কালি আনিব লাগিব মই অফিচ যাওঁতে আহোঁতে লৈ আহিম অ'কে আজি কাপোৰ ধোৱা নহ'লে তাকেইতো মই ভাবিছিলোঁ আজি নিজে অলপ ধুইছোঁ টপ মডেলে হয় এইটো গডৰেজৰ এলিউৰ টপ মডেল এইটো 10 years ৱাৰেণ্টি মটৰ ৱাৰেণ্টি এইটো 5 ষ্টাৰ কালাৰটো ভাল লাগিছে ন এনাৰ্জি ৰেটিং 5 ষ্টাৰ কালাৰটো ভাল বনাইছা ভিডিঅ' কৰি আছোঁ এইটো কি আজিয়ে ফিটিং হৈ যাব নেকি তাত এখন যে বৰ্ড আছিলে তুমি যে মোবাইল চাৰ্জ দিয়া সেইখন বৰ্ডৰ
সেইটো আৰু এখন একে আৰু মই কেবুলটো চাই লওঁ আৰু কেবুল পাৱাৰটো কি কেবুল দিয়া আছে ইয়াতে মানে ৱায়াৰটো আজি হৈ যাব মানে ফিটিং আছে যদি এইটো সেইটো দিয়া যদি আছে তেতিয়াহ'লে আজি হৈ যাব সেইখন বৰ্ড মই আনি ইয়াতে ফিটিং কৰি দিম আৰু এইখন তাত নি দিম বঢ়িয়া পাৰিবা তুমি পাৰিবা বোলো মই অল ইন ওৱান অলৰাউণ্ডাৰ চব কৰোঁ ভাতো বনাওঁ আৰু কি কৰোঁ কম্পিউটাৰ কৰোঁ আৰু এইবিলাকে পাৰা ন জানা তুমি কেবুলবিলাক একে হয় কিন্তু চকেটটো খালি হেৰি আছিলে সেইটো চকেট বেলেগ এইটো চকেট বেলেগ তাৰে চকেটটো ইয়াত আনি দিম আৰু এইটো চকেট সেইখন বৰ্ডত লৈ যাম তেতিয়া এইটোও কাম চলিব সেইটোতো চলিয়ে আছে কিছু টেলেণ্ট আছে তোমাৰ দিয়া কামটো কৰা তেতিয়াহ'লে আজি হ'লে মনটো ভাল লাগিব নহ'লে আকৌ কালিৰ কাৰণে পেণ্ডিং হৈ যাব ন বুঢ়া কামত বিজি ফিটিং কৰি আছে আৰু এফালে মই ৰখিলৈ চাই আছোঁ কি কৰিছে কি নাই কৰা সেয়াই বস্তুটো ফিটিং হৈ লোৱাৰ পাছত আপোনালোকক দেখাই আছোঁ আৰু ইয়াৰ পৰা খুলি লৈ গৈছিলোঁ ইয়াতে মানে চকেটটো ডাঙৰ আছিলে আৰু তাৰ চকেট সৰু চকেটটো এতিয়া ইয়াতে লগাম ইয়াৰ ডাঙৰ চকেটটো তাত লগাই দিলোঁ বা ইমান বুদ্ধি তামাম এই চকেটটো ইমান ডাঙৰ ইয়াত এনেই লগাই থৈছে এচিৰ কাৰণেতো বেলেগ চকেট আছেই এচিৰ কাৰণে সেইটো দিয়াই আছে আমাৰ ডাইৰেক্ট MCB এনেই এইটো বেডৰ কাষত ইমান ডাঙৰ চকেটটো কিয় বা লগাইছে দিয়া ঠিক আছে তুমি লগাই লোৱা তেতিয়াহ'লে এই মানে ফাইনেলি আজি আমাৰ ৱাশ্বিং মেচিনটো ফিটিং হৈ গ'ল মনটো ভাল লাগি আছে কালিলৈ থকাতে কামটো পেণ্ডিং হৈ থাকিলে হয় বাট লগৰ কাম লগত হৈ গ'ল সেইকাৰণে ভাল হ'ল আৰু ভাল লাগি আছে মনটো আৰু এতিয়া আমি ভাত খাম আৰু ভাতত কি আছে আজি সেয়া আপোনালোকক দেখাম তাৰপৰা ভাত চাত খাই মেলি আজি মুভি এখন চাম ভাবিছোঁ আৰু ইভিনিং ওলাই যাম যিহেতু আজি দিনত আমি ওলাই যোৱা কথা আছিলে বাট কামবিলাক থকাৰ কাৰণেহে ওলাই যোৱা নহ'লে সেইকাৰণে ইভিনিঙতে মানে ওলাই যাম বুলি ভাবিছোঁ আমাৰ ইভিনিং ৱাক কৰিবলৈ যিহেতু ইভিনিংটো ওলাই যাব নিদিয়ে ইয়াতে গুৱাহাটী 5টা বজাৰ পৰাই লকডাউন ষ্টাৰ্ট হয় চ' এনেই ইভিনিং ৱাক টাইপ ওলাই যাম চ' আপোনালোকক মই আকৌ ইভিনিং লগ পাই আছোঁ চ' আজি লাঞ্চত আছে পৰ্ক কাৰী মূলা পাতৰ ভাজি শিঙি মাছ ফ্ৰাই ভাত আৰু জলকীয়া চাহ এয়াই আৰু মিষ্টাৰ ৰাইজে কৈছিলে ঔটেঙাৰ লগত শিঙি মাছ বনাব সেইটো আজি বনোৱা নহ'লে এইটো কালি বনাম আৰু যেতিয়া বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ৰেচিপিটো চ' আমি এতিয়া লাঞ্চটো কৰি লওঁ আপোনালোকক আকৌ ইভিনিং লগ পাইছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব এতিয়া টাইম হৈছে ইভিনিং 6:30 আৰু আমি ইভিনিং ৱাক কৰিবলৈ ওলাই আহিছোঁ আৰু আজি বহুত বেছি গৰম তাতে যে মাস্কখন পিন্ধিব লাগে ইমান মানে গৰমতে কিন্তু উপায় নাই পিন্ধিবতো লাগিবই আৰু আপোনালোকেও বাহিৰলৈ ওলাই যাওঁতে সকলোৱে মাস্ক পৰিধান কৰি যাব আৰু নিজে ছেফটি হৈ থাকিব লগতে আনো ছেফটি হ'ব হয়নে চ' এতিয়া আমি ইভিনিং ৱাক কৰি লওঁ তাৰপিছত ঘৰলৈ যাম আৰু আজি ডিনাৰটো চিম্পলেই হ'ব ডিনাৰ বনোৱা কিবা আছে চ' নেদেখাওঁ আৰু চ' ডিনাৰ কৰি মেলি হোৱাৰ পাছত আপোনালোকক আকৌ লগ পাম আমি চ' চাই থাকিব ভিডিঅ'টো চ' এতিয়া সময় হৈছে ৰাতি 10:30 আমি ভাত পানী খাই বৈ আজৰি হ'লোঁ আৰু আজিৰ ভ্লগটো ইয়াতে সামৰিছোঁ আজিৰ ভ্লগটো চাই কেনেকুৱা পালে আপোনালোকে প্লিজ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু লগতে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাইডত থকা বেল বাটনটো প্ৰেছ কৰি দিব তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক সকলোতকৈ সোনকালে পাব চ' আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আকৌ নেক্সট ভিডিঅ'লৈ সোনকালে আহি আছোঁ তেতিয়ালৈকে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু আহিছোঁ আজিলৈ গুড নাইট বাই বাই